हेलो एवरीवन KuhuMaina क्रिएशनर एटी अन्य भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এযোৰ কৰিব ওলাইছো এযোৰ খাদি কটনৰ কাপোৰ। ইয়াৰ এইটো ডিজাইন দিম আৰু লগতে এইটো ৰঙা আৰু এটা নীলা এই দুটা ৰং মিলাই কৰিম। গতিকে ভিডিওটো শেষলৈকে চাই থাকক। এয়া মই চাদৰখনত প্ৰথমে ৰঙা ফুলকেইপা এনেদৰে বহুৱাই ললো। মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ মই দি যাব পাৰোঁ। এয়া মেখেলাখনতো এনেদৰে ৰঙা ফুলকেইপা প্ৰথমে বহুৱাই ললো আৰু এইটো ব্লাউজৰ পিছৰ হাতত দিছি। এতিয়া দেখিছেনে নীলা ফুলকেইপা দি দিওঁতে কাপোৰবোৰ কিমান মৰম লাগিছে দেখিবলৈ। এপাহ ৰঙা আৰু এপাহ নীলা এনেকৈ মিলাই দিলে কাপোৰবোৰ দেখিবলৈ আৰু ভাল লাগে। এইটো হৈছে ব্লাউজৰ পিচটো আৰু এইখন হৈছে মেখেলাখন সম্পূৰ্ণ হৈ গৈছে। আপোনালোককো যদি এনে ধৰণৰ কাপোৰ প্ৰয়োজন হয় মোৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰে। এইযোৰ হৈছে আজি বনোৱা কাপোৰ। কাপোৰযোৰ কেনেকুৱা লাগিছে সকলোৱে এটা কমেণ্ট কৰিবচোন আৰু লগতে মোৰ ভিডিঅ'সমূহ সকলোৱে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।